নমস্কাৰ বন্ধু-বান্ধৱীসকল, হেঙেৰাবাৰী দিব্যজ্যোতি তালুকদাৰ আৰু কইনা ধীৰা দাসৰ বিয়াখন আকৌ হ'বগৈ নেকি? জানিবৰ বাবে আপোনালোক সকলোকে A to Z আছামিজ চেনেললৈ স্বাগতম জনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। দৰা দিব্যজ্যোতি তালুকদাৰ আৰু কইনা ধীৰা দাসৰ বিয়াখনৰ বিষয়ে কি কয় শুনো আহক দিব্যজ্যোতি তালুকদাৰৰ পৰিয়ালৰ মুখৰ পৰা। নাই, বিয়াখন হোৱাটো একদম প্ৰশ্নই নুঠে আৰু কেঞ্চেল কৰিছোঁ মানে কেঞ্চেলেই কৰিছোঁ আৰু বিয়াৰ যে আৰু ৰিকনচিলিয়েশ্যন হ'ব এইটোতো প্ৰশ্নই নুঠে। নাই, এতিয়া আৰু একো কৰা নাই, সিদিনাখনৰ পৰা আৰু একো নাই আৰু আমি এতিয়ালৈকে একো কেছ ৰেজিষ্টাৰ কৰা নাই, কিন্তু তেওঁলোকে যদি আক্ৰমণ কৰে আমিতো নিজৰ ছেল্ফ প্ৰটেকশ্যনটো দিবই লাগিব ন, আমিও আইন ব্যৱস্থা ল'ব লাগিব। তেতিয়াহ'লে যেতিয়া বিয়া ঠিক হৈছিলে তো ৰিলেশ্যন এটা ডেফিনেটলি আছিলে। তো ৰিলেশ্যন থাকোঁতে কেতিয়াবা কোনোবাই কিবা এখন নিজৰ ভাল লগা ফটো দিব পাৰে, সেইটো কি ডাঙৰ কথা? সেইটো তেতিয়া যদি তাইৰ কাৰণে সেই ফটোখন একো অশ্লীল ফটো নহয়, মডেলবিলাকে যে দি থাকে ফটো সেইবোৰ কি অশ্লীল? সেইবোৰ মানুহে চাবলৈ লাজ নাপায়? ইনাৰৱেৰৰ যে এডভাৰটাইজবিলাক একদম ডাঙৰ ডাঙৰ হৰ্ডিংছবিলাক থাকে, তাত কি থাকে? তেতিয়া কিয় আমাৰ সমাজখনে লাজ নাপায়? তেতিয়া মিডিয়াই কিয় নকয় এইবোৰ কিয় দিয়ে? কোট চুট পিন্ধি থকা ফটো দিব লাগে, তেতিয়া কিয় আপত্তি নকৰে? ইনাৰৱেৰৰ এডভাৰটাইজবিলাকতো চাবই নোৱাৰি, তেতিয়াহ'লে সেইবোৰত কিয়? সেইবোৰত একো আপত্তি নাই। এতিয়া ল'ৰা মানুহ এজনৰ এখন ফটো দিছে আপাৰ পৰ্চনৰ, জাষ্ট আপাৰ পৰ্চনৰ, সেইখন মানে ইমান অশ্লীল ফটো হৈ গ'ল, ইমান লাজ লগা কথা হৈ গ'ল। এতিয়া এই দুনিয়াৰ সমাজখনত লেডিজ আজিকালি আমাৰ কিমান কম বস্ত্ৰ পৰিধান কৰি পেলাই হেৰি কৰে, তেতিয়া কি মিডিয়াই হাঁহি ফুৰে? তেতিয়া কি মিডিয়াই দিবও নোৱাৰে? এইটো দিয়া কথাও নহয়। তো তেতিয়া কিয়? যদি এই ফটোবিলাক ইমান অশ্লীল, তাই যদি ইমান লাজ পাইছিলে, তেতিয়া তাই কি কৰি আছিলে? বিয়া ভঙা হৈছে আমাৰ ফালৰ পৰা, বিয়া কেঞ্চেল কৰা হৈছে আমাৰ ফালৰ পৰা, কিন্তু তেওঁলোকে তেতিয়া কি কৰি আছিলে? তেওঁলোকে যৌতুকৰ কথা কৈছে, যৌতুক কৈছিলে, মানি লৈছিলে। অশ্লীল আপোনালোকেও দাবী কৰা বুলি কৈছে, আপোনালোকে বিচাৰিছিল? সেইটো কৈছোঁ, সেইটোৱেতো যৌতুকটোতো আমি দাবী কৰা বুলি কৈছে, সেইটোৱে ক'বলৈ গৈছোঁ। আমি যৌতুক দাবী কৰাৰ কথাই নাহে। তাৰপিছত আমি যৌতুক দাবী কৰিছোঁ। আমাৰ ল'ৰাই অশ্লীল ফটো দিছে, অশ্লীল বাৰ্তালাপ কৰিছে, এইবোৰতো গোটেই গেৰ কানুনী, একদম আইন বিৰুদ্ধ কথা ন। তেতিয়া তাই কিয় সহ্য কৰি আছিলে? তাইতো তেতিয়াই দিব লাগিছিলে, হয় নহয়? তাই আজি যে এতিয়া এইবোৰ কথা কৈ আছে, তাই তেতিয়া কিয় নক'লে? তেতিয়াই তাই বিয়া কেঞ্চেল কৰিব লাগিছিলে। ইমান যদি অশ্লীল হয়, তাই যদি এজনী শিক্ষিত ভদ্ৰ ঘৰৰ ছোৱালী হয়, তাই যদি ইমানেই বেয়া পাইছে, তাই লগালগ তেতিয়াই বিয়া কেঞ্চেল কৰিব লাগিছিল, তাই থানাত এজাহাৰ দিব লাগিছিলে। মিডিয়াই এইবোৰ কথা, এনেকুৱা অতি পাৰ্চনেল কথাবিলাক, এনেকুৱা ধৰণৰ কথাবিলাক ইমান হেৰি কৰিব নাপায় দেই। গতিকে এতিয়া আমাৰ ষ্টেপ আমি ল'ম মিডিয়াৰ এগেইনষ্ট।